আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। আমাৰ ঘৰত সকলোৰে আটা মঠি থলে ৰৈ যায় কেতিয়াবা, সেই মঠি থৈ দিয়া আটাটোৰে ধুনীয়া ধুনীয়া ৰেচিপি বনাব পাৰি। তাৰে এটা ৰেচিপি মই আজি লৈ আহিছোঁ। আপোনালোকে দেখি গম পাইছে চাগে, তথাপি মই কেনেকৈ কি কৰিলোঁ, কেনেকৈ বনালোঁ, গোটেইখিনি আজি মই ৰেচিপিটোত ক'ম আৰু আপোনালোকে চাব। এয়া মই আটা লৈছোঁ 1.5 কাপ আৰু অলপ নিমখ দি দিলোঁ তাত, আৰু অলপ ৰিফাইন তেলো দি দিম। আৰু আপোনালোকে যদি মঠি থোৱা আটাটোত যদি ঘি বা ৰিফাইন তেল নিমখ যদি দিয়া নাই, মঠি থোৱা আটাটোৰ পিছতো নিমখ বা আৰু ঘি এনেকৈ দি ভালদৰে মঠি দিলে হৈ যাব। মই এতিয়া পানীৰে ভালদৰে মঠি ল'ম। একদম ৰুটি পুৰি বনাবৰ কাৰণে যেনেকৈ আমি মঠি লওঁ সেনেকৈ মঠিলেই হ'ব। মই ভালদৰে মঠি লৈ আছোঁ। এয়া মোৰ মঠা হৈ গ'ল, দেখিছে চফ্ট হৈছে, বেছি টানো কৰা নাই, বেছি ঢিলাও কৰা নাই। এতিয়া মই এনেকৈ দীঘলীয়া কৰি মই আপোনালোকক দুটা ষ্টেপ দেখাই দিম, কেনেকৈ কৰিব পাৰে। যিটো পচন্দ হয় আপোনালোকে কৰিব পাৰে। মই সৰু সৰুকৈ টুকুৰা কৰি ল'ম। এতিয়া কটা চামুচ এখনেৰে মই শ্বেপ দি দিম। দেখিবলৈ ধুনীয়া হ'ব। দেখিছে, আৰু এটা একদম সহজতে হোৱা শ্বেপটো মই দেখাই দিছোঁ। মই যে মঠি থৈছিলোঁ সেই আটাৰ লাড়ুটো কেঁচি এখনেৰে এনেকৈ টুকুৰাকৈ কাটি দিব। আপোনালোকে ডাঙৰ ভাল পায় ডাঙৰ বনাব, সৰু ভাল পায় যদি সৰু শ্বেপত কৰিব। যেনেকৈ ভাল লাগে এনেকৈ শ্বেপতে কৰি ল'লে হ'ল। মই এতিয়া চবখিনি কাটি লৈ ল'লোঁ। এতিয়া মই এটা চচপেনত পানী অলপ বহাই দিছোঁ। এইখিনি গৰম হ'লে মই কাটি থৈ দিয়া এই আটাখিনি ইয়াতে দি দিম, যাতে ভালদৰে বইল হয়। 5-6 মিনিট বইল হ'লে হৈ যাব, ধুনীয়াকৈ সিজি যাব। নহ'লে কেঁচা ভাৱটো থাকিব, কেঁচা ভাৱটো নহ'লে হৈ গ'ল। ধুনীয়াকৈ উতলি আহিছে, প্ৰায় মোৰ এইখিনি বইল হৈয়ে গৈছে, চাওক ধুনীয়াকৈ। আৰু যেতিয়া বইল হ'ব এইখিনি ওপৰত উঠি আহিব, বইল হৈছে। মই এতিয়া এইখিনি উলিয়াই ল'ম পানীৰ পৰা, যাতে পানী নাথাকে চাব। আৰু যাতে পাৰিলে একদম পানী যাব পৰা বাচনত থৈ দিব, নহ'লে লাগি ধৰিব। এটাৰ গাত এটা এনেকৈ আঠা নিচিনা হৈ যাব আৰু লাগি ধৰিব, যাতে এটা হৈ থাকে। মই এতিয়া উলিয়াই ল'ম এখন বাচনত। এতিয়া মই কেৰাহী এটা পাতি লৈছোঁ, তাত অকণমান মিঠাতেল দি দিছোঁ, ডাঙৰ চামুচেৰে 1 চামুচ। আৰু ইয়াত মই দি দিম ডাঙৰকৈ কাটি লোৱা পিঁয়াজ। আৰু আপোনালোকে যদি খাই ভাল পায় তেনেহ'লে নহৰুও দি দিব পাৰে, সৰুকৈ কুটি। এইখিনি অলপ ফ্ৰাই কৰিম, একদম ৰঙা হোৱালৈকে ভাজিব নালাগিব, অলপ কোমল হ'লেই হ'ব। অলপ জলকীয়া গুড়িও দি দিছোঁ মই। আৰু ইয়াত অলপমান হালধিও দি দিম মই। আৰু সোৱাদৰ কাৰণে আপোনালোকৰ যদি আছে মেগী মছলা অলপ দি দিব, খাবলৈ বহুতেই সোৱাদ লগা হ'ব এইটো দিলে, সেইকাৰণে মই দি দিছোঁ। অলপমান লৰাই ইয়াত মই এতিয়া পানী দি দিম। পানী দি দিছোঁ। এতিয়া মই এই বনাই থৈ দিয়া আটাৰ বইলখিনি ইয়াতে দি দিম। খাই একেবাৰে নালাগে যে এইটো মই আটাৰে বনাইছোঁ।
এইখিনি মই এতিয়া দি দিম আৰু ভালদৰে উতলিব দিম যাতে পানীখিনি শুহি যায়, ধুনীয়া গ্ৰেভি টাইপ হৈ যায়। অলপমান ভিনেগাৰো দি দিম, ধুনীয়া স্মেলটোও ধুনীয়া আহিব আৰু খাবলৈ টেষ্টটো অলপ বেলেগ ধৰণৰ হ'ব। ভালদৰে লৰাই একদম গ্ৰেভি হ'বলৈ থৈ দিম মই এতিয়া। আৰু মই নিমখ অলপ দি দিম। নিমখটো মই যেতিয়া আটাটো মঠিছিলোঁ তেতিয়া অকণমান দিছিলোঁ আৰু মেগী মছলাতো নিমখ থাকেই, সেইকাৰণে পৰিমাণটো চাই দি দিব। বেছি দিলে বহুত নিমখীয়া হৈ যাব। আপোনালোকে যিমানখিনি ভাল পায় সিমানখিনি নিমখ দি দিব। এয়া আমাৰ প্ৰায় ৰেডি হৈ গ'ল। অতি সোনকালে হৈ যোৱা, গোটেই পৰিয়ালটোৱে খাব পৰাকৈ এটা ধুনীয়া ব্ৰেকফাষ্ট ৰেচিপি তৈয়াৰ হৈ গ'ল। আৰু ভিডিঅ'টো ভাল পাইছে যদি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।